নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহুত দিন বিৰতিৰ পিছত মই কিছু তোমালোকৰ বাবে সময় উলিয়াই আকৌ এটা নতুন ভিডিঅ' লৈ তোমালোকৰ মাজলৈ লৈ আহিলোঁ আৰু আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এছএমইজ এডুকেশ্যন চেনেলটোলৈ। আজি মই তৰ্ক বিজ্ঞান আৰু দৰ্শনৰ শৰ্ট কুৱেশ্যনবিলাক যিবিলাক আছে সকলো চেপ্টাৰৰ সেইবিলাক প্ৰশ্নবোৰ মই এটা অধ্যায় এটা ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। তাৰে ভিতৰত আজি মই আগমন আৰু ইয়াৰ প্ৰকাৰৰ পাৰ্টটিৰ যিবিলাক শৰ্ট কুৱেশ্যন আছিল সেই সকলোবোৰ শৰ্ট কুৱেশ্যন আজি মই আলোচনা কৰিম। আপোনালোকে ভালদৰে কুৱেশ্যনবিলাক চাব আৰু ছল্ভ কৰি যাব যাতে আপোনালোকৰ পৰীক্ষাত সহায় হয়। তেনেহ'লে আহক সময় নষ্ট নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। 1 নম্বৰ প্ৰশ্ন, নিগমনত আধাৰ বচন হিচাপে ব্যৱহৃত সাৰ্বিক বচন আগমনে যোগান ধৰে, উক্তিটো সত্যনে? উত্তৰ সত্য। 2 নম্বৰ প্ৰশ্ন, আগমনত আশ্ৰয়বাক্যৰ পৰা অনিবাৰ্যভাৱে সিদ্ধান্ত নিঃসৃত হয়, কথাষাৰ সঁচানে? উত্তৰ মিছা। 3 নম্বৰ, আগমন অনুমানৰ আশ্ৰয়বাক্যই সিদ্ধান্তৰ সম্ভাৱনাৰ নিশ্চয়তা সাব্যস্ত কৰে, উক্তিটো সত্যনে? উত্তৰ মিথ্যা। 4 নম্বৰ প্ৰশ্ন, সকলো আগমনেই সাদৃশ্যমূলক, এই উক্তিটোৰ লগত জড়িত তৰ্কবিদজনৰ নাম কি? উত্তৰ জে.এছ. মিল অৰ্থাৎ জন ষ্টুৱাৰ্ট মিল। ইতিমধ্যে আপোনালোকে জন ষ্টুৱাৰ্ট মিলৰ কথাৰ বিষয়ে শুনি আহিছা। সেই হয় জন ষ্টুৱাৰ্ট মিল, নাইবা কেৱল মিল লিখি দিলেও চলিব। 5 নম্বৰ প্ৰশ্ন, বৈজ্ঞানিক আগমনৰ মূল ভিত্তি কি? এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, আহিয়ে থাকে পৰীক্ষাত। উত্তৰ প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি। 6 নম্বৰ প্ৰশ্ন, অবৈজ্ঞানিক আগমনৰ মূল ভিত্তি কি? উত্তৰ অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতা। সাদৃশ্যানুমানৰ মূল ভিত্তি কি? উত্তৰ সাদৃশ্য জ্ঞান। 8 নম্বৰ প্ৰশ্ন, সকলো মানুহ হয় ধাৰ্মিক, এই বচনটো বিশ্লেষক নে সংশ্লেষক? উত্তৰ সংশ্লেষক। সকলো মানুহ হয় ধাৰ্মিক, এইটো হয় সংশ্লেষক, বিশ্লেষক নহয়, কাৰণ ইয়াত সকলো মানুহ হয় ধাৰ্মিক এইটো এটা নতুন। আপোনালোকে সংশ্লেষক ইতিমধ্যে এইটো জানিবলৈ গ'লে আপোনালোকে সংশ্লেষক আৰু বিশ্লেষক মানে কি সেইটো জানি ল'ব লাগিব। সংশ্লেষকৰ আৰু এটা নাম আছে যথাৰ্থ বা সংশ্লেষক আৰু শাব্দিক বা বিশ্লেষক বচন। সকলো মানুহ হয় ধাৰ্মিক, এইটো হয় সংশ্লেষক বা যথাৰ্থ বচন। কেনেকৈ? আগত আমি সংশ্লেষক জানি ল'ব লাগিব, সংশ্লেষক কাক বোলে বা সংশ্লেষক মানে কি, এইটো এটা প্ৰশ্ন আহিব পাৰে। সংশ্লেষক মানে হৈছে যি বচনত বিধেয় পদে উদ্দেশ্য পদৰ লক্ষণাৰ্থক বিশ্লেষণ নকৰি উদ্দেশ্য পদ সম্পৰ্কে নতুন তথ্যৰ সন্ধান দিয়ে, তাক যথাৰ্থ বা সংশ্লেষক বচন বোলে। আৰু বিশ্লেষক বা শাব্দিক বচন হৈছে যি বচনত বিধেয় পদে উদ্দেশ্য পদৰ লক্ষণাৰ্থক বিশ্লেষণ নকৰে যদিও উদ্দেশ্য পদ সম্পৰ্কে কোনো নতুন তথ্যৰ সন্ধান নিদিয়ে। এইটো হৈছে যি বচনত বিধেয় পদে উদ্দেশ্য পদৰ লক্ষণাৰ্থক বিশ্লেষণ কৰে যদিও ঠিক আছে, যদিও উদ্দেশ্য পদ সম্পৰ্কে কোনো নতুন তথ্যৰ সন্ধান নিদিয়ে, তাক শাব্দিক বা বিশ্লেষক বচন বোলে। এইটো হয় এই যে সকলো মানুহ হয় ধাৰ্মিক, এইটো হয় এটা সংশ্লেষক বচন, কাৰণ ইয়াত নতুন তথ্যৰ সন্ধান দিছে। আমি জানো যে মানুহ মানে কি? মানুহ মানে প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি। আমিতো নাজানো যে মানুহ হয় ধাৰ্মিক, এইটো এটা নতুন তথ্যৰ সন্ধান দিয়েনে? সেইকাৰণে এইটো হয় সংশ্লেষক বচন। নেক্সট কুৱেশ্যনলৈ আহিলোঁ মই এতিয়া। 9 নম্বৰ প্ৰশ্ন, সকলো মানুহ হয় মৰণশীল, বচনটো যথাৰ্থ নে শাব্দিক? কোনটো হ'ব? উত্তৰ যথাৰ্থ বচন। সকলো মানুহ হয় মৰণশীল, এইটো এটা যথাৰ্থ বচন, কাৰণ ইয়াত নতুন তথ্যৰ সন্ধান দিছে। 10 নম্বৰ প্ৰশ্ন, যথাৰ্থ আগমনৰ মূল লক্ষণ কি? উত্তৰ আগমনাত্মক চাপ। 11 নম্বৰ প্ৰশ্ন, পূৰ্ণ আগমন যথাৰ্থ আগমন হয়নে? উত্তৰ নহয়। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকক দি পিনে এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকক কনফিউজ কৰাৰ কাৰণে দিয়ে পৰীক্ষাত। পূৰ্ণ আগমন যথাৰ্থ আগমন হয়নে? নহয়। পূৰ্ণ আগমন
যথাৰ্থ আগমন নহয়। 12 নম্বৰ প্ৰশ্ন, মানুহৰ দৰে উদ্ভিদৰো জন্ম, বৃদ্ধি আৰু বিনাশ আছে, গতিকে উদ্ভিদৰো বুদ্ধি আছে। এইটো কোন আগমনৰ উদাহৰণ? উত্তৰ, কুসাদৃশ্যানুমান। 13 নম্বৰ প্ৰশ্ন, সকলো কাউৰী হয় কলা, ই কোন প্ৰকাৰৰ আগমনৰ উদাহৰণ? উত্তৰ, অবৈজ্ঞানিক আগমন। 14 নম্বৰ প্ৰশ্ন, বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো এটা যথাৰ্থ সামান্য বচন হয়নে? উত্তৰ, হয়। 15 নম্বৰ প্ৰশ্ন, সাদৃশ্যানুমানত বিশেষৰ পৰা সামান্যলৈ যোৱা হয়, কথাষাৰ সঁচানে? উত্তৰ, মিছা। 16 নম্বৰ প্ৰশ্ন, আগমনৰ প্ৰধান বা মূল সমস্যা কি? উত্তৰ, সিদ্ধান্ত হিচাপে প্ৰতিষ্ঠা কৰা যথাৰ্থ সামান্য বচনত বস্তুগত সততা প্ৰতিষ্ঠা কৰা। 17 নম্বৰ প্ৰশ্ন, নিগমন অনুমান কেৱল আকাৰগত সত্যতাৰ লগত জড়িত নে? উত্তৰ, হয়, নিগমন অনুমান কেৱল আকাৰগত সত্যতাৰ লগত জড়িত। আগমন অনুমানে আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰ সত্যতাৰ লগত জড়িত। 18 নম্বৰ প্ৰশ্ন, নিগমনৰ সিদ্ধান্তটো আশ্চৰ্যবাদতকৈ অধিক ব্যাপক হয়নে? উত্তৰ, নহয়। তাৰ পিছৰ প্ৰশ্নটো হ'ল যে আগমনৰ সিদ্ধান্তটো চূড়ান্তভাৱে বৈধ হয়নে? উত্তৰ, নহয়। 20 নম্বৰ প্ৰশ্ন, আগমনৰ সিদ্ধান্তটো অনিবাৰ্যভাৱে আশ্চৰ্যবাকৰ পৰা নিশ্চিত হয়নে? উত্তৰ, নহয়। আগমন আৰু নিগমনৰ মাজত মৌলিক পাৰ্থক্য আছেনে? উত্তৰ, নাই। তৰ্ক বিজ্ঞানৰ আদৰ্শ কি বা তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয় কি? উত্তৰ, অনুমান বা যুক্তি বা তৰ্ক। আগমন পদ্ধতিক বৈজ্ঞানিক পদ্ধতি বুলি ক'ব পাৰিনে? উত্তৰ, পাৰি। কাৰ মতে প্ৰকল্প গঠনেই আগমন পদ্ধতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ? কাৰ মতে? উত্তৰ, হিউএল, তৰ্কবিদ হিউএল। তাৰপিছত প্ৰশ্নটা হ'ল যে মিলৰ মতে আগমন পদ্ধতিৰ শেষ বা অন্তিম বা চূড়ান্ত স্তৰটো কি? উত্তৰ, সামান্যীকৰণ। সামান্যীকৰণ কাৰ মতে? মিলৰ মতে। তাৰপিছত প্ৰশ্নটা হ'ল যে জিভন্স আৰু ফাউলাৰৰ মতে জিভন্স আৰু ফাউলাৰৰ মিলৰ মতবাদ সমৰ্থন কৰেনে? জিভন্স আৰু ফাউলাৰে মিলৰ মতবাদ সমৰ্থন কৰেনে? তেওঁলোকৰ মতে আগমনৰ প্ৰয়োজনীয় স্তৰটো কি? উত্তৰ, জিভন্স আৰু ফাউলাৰে মিলৰ মতবাদটো সমৰ্থন নকৰে। তেওঁলোকৰ মতে প্ৰয়োজনীয় আগমনৰ প্ৰয়োজনীয় স্তৰটো হ'ল প্ৰমাণীকৰণ বা সত্যাপন। এতিয়া এটা ইম্পৰ্টেণ্ট প্ৰশ্নৰ ফালে আহিছোঁ। আগমনৰ ভিত্তিয়েই আগমনৰ ফল, কথাষাৰৰ বক্তা কোন? তৰ্কবিদ মিল। তাৰপিছত সাদৃশ্যানুমান হৈছে বিষয়ৰ আংশিক অভিন্নতাৰ পৰা সামগ্ৰিক অভিন্নতালৈ অগ্ৰসৰ হোৱা অনুমান। উক্তিটো কাৰ? উত্তৰ, ৱেলটন। তাৰপিছত প্ৰশ্নটা হ'ল যে অনুমেয় বিষয়ৰ লগত অনুমিত বিষয়ৰ অসম্পূৰ্ণ সাদৃশ্যৰ ওপৰত ভিত্তি কৰা এক প্ৰকাৰৰ সম্ভাব্য স্বভাৱৰ অনুমান। উক্তিটো কাৰ? গাৰ্ভেট ৰিড। তাৰপিছত প্ৰশ্নটা হ'ল যে কোন তৰ্কবিদে সাদৃশ্যানুমানক আগমনৰ নিৰ্দেশ চিহ্ন বুলি অভিহিত কৰিছে? উত্তৰ, তৰ্কবিদ মিল। তাৰপিছত প্ৰশ্নটা হ'ল যে অপূৰ্ণ গণনাভিত্তিক আগমনৰ আন এটা নাম কি বা আন এটা কি নামেৰে জনা যায়? উত্তৰ, অবৈজ্ঞানিক আগমন। অপূৰ্ণ গণনাভিত্তিক আগমনক আন এটা কি নামেৰে জনা যায়? অবৈজ্ঞানিক আগমন। তেনেহ'লে আজিৰ ভিডিঅ'টোত ইমানেই। আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকি গৈছে তেনেহ'লে আপোনালোকে নিশ্চয় মোক কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ অতি সোনকালে যায়। তেনেহ'লে আজিৰ ভিডিঅ'টোত ইমানেই। ধন্যবাদ।